কৰিব, কি গম পাইছে, পৰিয়ালৰ কথা পাতি কি আপোনালোকে এই মোকদমাক জনাব? হয়, আমি জয়পুৰ বনগাঁৱৰ যি কাণ্ড হৈছে এই কাণ্ডক একেমুখে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ইয়াৰ লগত জড়িত যি ফেৰীঅলা, ইমান দুঃসাহস কৰিবলৈ তেওঁ ইয়াত আহি এগৰাকী ছোৱালী বা 12 বছৰীয়া ছোৱালীৰ লগত যি মানে কাৰ্য কৰিছে তাক আমি একেমুখে ধিক্কাৰ দিছোঁ আৰু পুলিচ প্ৰশাসনক ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেখেতক বিহিব লাগে। কাৰণ এনেধৰণৰ ফেৰীঅলা বিভিন্ন সময়ত আৰু বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ। আৰু যদি এনে মানসিকতাৰে তেওঁলোক আহে তেতিয়াহ'লে আমাৰ উঠি অহা আমাৰ যিসকল ভগ্নী আছে তেখেতসকল সুৰক্ষিত নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু তাৰ ফলত আমি আচলতে শংকিত হৈছোঁ, এই জয়পুৰ বনগাঁওবাসী ৰাইজ শংকিত হৈছে বা আমি বিশ্বনাথত আজি ইয়াৰ এটা কুপ্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। সেইবাবে পুলিচ প্ৰশাসনক আমাৰ ছাত্ৰ সন্থা পৰিয়ালৰ পৰা এটা দাবী যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে তেখেতক শাস্তি বিহিব লাগে। কি গম পাইছে, কেনেধৰণে হ'ল ঘটনাটো? তেখেতে কিবা ফেৰীঅলা এজন আহি চুলি সংগ্ৰহ কৰিছিলে, চুলিৰ বাবদ কিবা বস্তু তেখেতসকলক দিয়ে, মণিহাৰী কিবা বস্তু দিয়ে। সেই তেনে কিছুমান কাৰ্যকলাপেৰে আহি এনেকুৱা দুষ্কৃতিকাৰী কাৰ্যকলাপত তেওঁ আচলতে লিপ্ত হৈছে। আৰু এইটো আচলতে আমি দুখ পাইছোঁ আৰু একদম গৰিহণাযোগ্য এটা কাম বুলি আমি অভিহিত কৰিছোঁ। মানে মই বাড়িৰ পৰা ওলাওঁতে ফেৰীঅলাটো আহি পেলাই দুৱাৰ মুখত ৰৈ আছিলে। তাৰপিছত ছোৱালীজনী হাত টানি আছিলে, মোক দেখাৰ লগে লগে হাতটো এৰি দিলে। তাৰপিছত হাতৰ চাটৰ এনেকৈ হাতটো কৰিলে। তাৰপিছত ছোৱালীজনীক ক'লে, তই ইমান অকণ চুলি দিছ, কি লাগে তোক ক? তাই ক'লে, মই কি ল'মনো? তেতিয়া এটা জাৰকে ওলাই পেলাই দিলে। তেতিয়া ছোৱালীজনীক জাৰ দিয়াৰ লগে লগে চাইকেলটো ধৰি গুচি গ'ল। তেতিয়া মোক ক'লে, নবৌ কি ভঙা মোবাইল চোবাইল আছে নেকি দিবলৈ? মই ক'লোঁ, মোৰ ঘৰত একো নাই, তই গুচি যা। গুচি যোৱাৰ লগে লগে ছোৱালীজনী কান্দি কান্দি মোক সাবটি মাৰি ধৰি পেলাই ক'লে, মা মোক এনেকৈ কৰিলে, বুকুৱে চুকুৱে হাত দিলে আৰু টানি টানি ঘৰৰ ভিতৰত নিম বুলি কৈ আছিলে। মই নগ'লোঁ, তই ওলালি বুলিয়ে মোক ল'বলৈ নোৱাৰি, নহ'লে মোক আজি ঘৰৰ ভিতৰত সোমালে বুলি মোক কান্দি কান্দি ক'লে। তাৰ ছোৱালীজনীক এৰাই পেলাই মই গৈ তাক ধৰি লৈ আহিলোঁ। ধৰি লৈ আহি তাক সত্য কথা কওঁ, মই তোক এৰি দিম, একো নকৰিম বুলি কোৱাত নামানে, মই কৰাই নাই বুলি কয়। তাৰপিছত মই ক'লোঁ, তেতিয়াহ'লে তই শাস্তি পাবই লাগিব। তেতিয়া মোৰ দেৱৰক মাতিলোঁ, গাঁৱৰ মানুহকেইটা জমা হ'ল, তাক পিটা মেৰা কৰিলোঁ আৰু তথাপিও সত্য কথা কোৱা নাই। গাঁৱৰ মানুহকেইটাই আৰু পুলিচ আনি পেলাই লগাই দিলে। এতিয়া পুলিচে ধৰি লৈ গ'ল। মুছলিম আছিলে। তাক সুধিলোঁ কি মানুহ, মিয়া মানুহ বুলি ক'লে। তাৰপিছতে আপোনাৰ আগতে আহে নেকি? আগত আমি কেতিয়াও দেখা নাছিলোঁ তাক, প্ৰথম আহিছিলে। নাম নাজানো। ই কেতিয়াও অহাও নাছিলে আমাৰ গাঁৱত, প্ৰথম কালিয়ে দেখিছিলোঁ। সেইটোৱে কথা আৰু মোৰ দেখা কিমানে।